এই ভিডিঅ'টোত ক্লাছ 9 গণিতৰ দ্বিতীয় অধ্যায় বহুপদৰ অনুশীলনী 2.3 আলোচনা কৰিম। 2.3 আমি 2 নম্বৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো মই আগৰ ভিডিঅ' এটাত দি দিছোঁ। 2 নম্বৰ প্ৰশ্নটো আছে x³ - ax² + 6x - x - a ৰে হৰণ কৰি পোৱা ভাগশেষ উলিওৱা। এতিয়া এই বহুপদটোক এইটোৰে হৰণ কৰি তাৰ ভাগশেষটো আমাক উলিয়াব দিছে। এতিয়া টু সলিউশন মই যেটো হৰণ কৰি আছো সেইবিলাক দীঘল হৰণ প্ৰক্ৰিয়াৰে কৰি দি আছো। তোমালোকে নিশ্চয় বুজি পাই আছা আৰু মই কৰা কাৰণটো এইটোৱে যে যেহেতু এইটো ক্লাছ 10টো আছে তোমালোকে কৰিব লাগিব, সেইভাবে তেনেকুৱাকৈ কৰি দি আছো। তোমালোকে এইটো তাৰ শূন্য উলিয়াই তাতে শূন্যত মান বহুৱাই তেনেকুৱাকৈ কৰিব পাৰিবা। সো মই এইটো পদ্ধতিতে কৰি দিছো, তোমালোকে এনেকৈ কৰিব চেষ্টা কৰিবা। আমাক ভাজ্য আছে এইটো x³ - ax² + 6x - a আৰু ভাজক আছে x - a। এতিয়া আমি হৰণ কৰিম দীঘল হৰণ প্ৰক্ৰিয়াৰে। x³ লাগে সো x² বাৰ দিম x³ প্লাস মাইনাস ax²। এইটো মাইনাস হৈ গ'ল আৰু এইটো প্লাস হৈ গ'ল, সো এই দুটা কেনসেল হ'ল। ইয়াত ৰল 6x - a। এতিয়া 6x লাগে সো +6 বাৰ দিলো 6 * x 6x তাৰপিছত মাইনাস প্লাস মাইনাস 6a। এতিয়া এইটো মাইনাস হৈ গ'ল আৰু এইটো প্লাস হৈ গ'ল। এতিয়া এই দুটা কেনসেল হ'ব আৰু ইয়াত চাবা 6a - a হ'ব অৰ্থাৎ 5a। এতিয়া হ'ব ভাগশেষ। এটাকে শেষত লিখি দিবা নিৰ্ণয় ভাগশেষ = 5a। এইটো এনসার। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম। দিয়া আছে 7 + 28x 3x³ + 7x ৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা। এতিয়া এই ক্ষেত্ৰত তোমালোকে দুটা পদ্ধতি অৱলম্বন কৰিব পাৰিবা। দুটা মানে তোমালোকে হৰণ কৰিও কৰিব পাৰিবা বা নতুবা ইয়াৰ শূন্য উলিয়াই তেনেকৈ কৰিব পাৰিবা। মই দুইটা পদ্ধতিতে এইটো কৰি দিবলৈ চেষ্টা কৰিম। প্ৰথম আমি ইয়াৰ শূন্য উলিয়াই কৰিম। প্ৰথম আমি 7 + 28x ৰ শূন্যটো উলিয়াম। ইয়াত 7 + 28x ৰ শূন্য হ'ব। ইয়াৰ শূন্য কেনেকৈ উলিয়াই বুজি পাইছা? এইটো শূন্যৰ লগত তুলনা কৰিম। সো মই ইয়াত সাইডত কৰি দিছো 7 + 28x = 0 অৰ্থাৎ 28x = 7 -7 হ'ব, সৰি -7 সেইফালে গুচি যাব এইটো 7টো ইমপ্লাইজ x = -7/3। সো ইয়াৰ শূন্য হ'ব -7/3। এতিয়া যদি এইটো ইয়াৰ শূন্যটো আমি আমাক যেটো দিয়া আছে 3x³ + 7x তাত যদি বহুৱাই দিও, বহুৱাই দিয়াতে যদি আমি 0 মান পাও অৰ্থাৎ এইটো পালো আমি x ৰ মান, শূন্য হ'ব -7/3 অৰ্থাৎ ইয়াৰ x ৰ চলকৰ মান পালো। অৰ্থাৎ ইয়াত মই লিখি দিছো যাতে তোমালোকে কনফিউজ নহবা, x = -7/3 x ৰ মান পালো। এতিয়া আমি হেতু যেটো বহুপদ দিয়া আছে নেক্সট বহুপদটোত তাত আমি x ৰ চলকটোৰ মানটো বহুৱাই দিম আৰু যদি এটো বহুৱাৰ পিছত 0 পাও আমি তেতিয়ালে হেতু বহুপদটোৰ উৎপাদক হ'ব আৰু যদি 0 নাপাও তেতিয়ালে উৎপাদক নহয়। সেইখিনিয়ে কথা। এতিয়া চাবা, এতিয়া তোমালোকে ধৰি ল'ব পৰা ধৰা হ'ল, মই ধৰি ললো px = 3x³ + 7x এটো ধৰি ললো। এটাকে px মানে যদি এইটো হয়, এতিয়া আমি যেহেতু x ৰ ঠাইত -7/3 বহুৱাম সেইভাবে লিখিছো এটাকে p of -7/3 = ইয়াত এতিয়া x ৰ ঠাইত আমি এইটো বহুৱাই দিম 3 * -7/3 whole cube plus 7 * -7/3 বুজি পাইছা নিশ্চয় ইকুৱেল টু এটো চাবা কিউব আছে, কিউব থকা বাবে আকৌ মাইনাসটো মাইনাসে হ'ব মাইনাস, তাৰ পিছত 3 টো বাহিৰত আছে 7³ পূৰণ কৰিলে 343 হ'ব। 7 3 তে পূৰণ কৰি চাবা তোমালোকে। তাৰ পিছত 3³ মানে হৈছে 27 প্লাস মাইনাস মাইনাস হ'ব। তাৰ পিছত 7 * 749/3 হ'ব। বুজি পাইছা নিশ্চয়। সো ইকুৱেল টু এতিয়া এইখিনি পালো চাবা 3 ৰে আকৌ 27ক কটা যাব, 9 বাৰ যাব, 9 বাৰ গলে মাইনাস ইয়াত 9 হ'ব আৰু 343 -49/3। এতিয়া ইহতৰ আমি লসাগু উলিয়াম এলসিএম। লসাগু উলিয়ালে 9 হ'ব, 9 হলে এইটো -343 থাকিব আৰু মাইনাস 3 ৰে 9ক 3 বাৰ যাব, 3 ৰে এইটো পূৰণ হ'ব। সো 3 9 × 27 7 গ'ল 2 3 4 × 12 14 147
বুজি পাইছা নিশ্চয় ইকুৱেল টু 9 এতিয়া এইখিনি যোগ হৈ যাব যেহেতু দুইটা মাইনাছ আছে সো 7 3 10 0 হাতে গ'লাক 4 4 8 1 9 3 1 4 minus 490 by 9 এটু পালো আমি p of minus 7 by 3 equal to minus 490 by 9 এইখিনি তোমালোকে ক্যালকুলেশন খিনি নিশ্চয় বুজি পালাই আৰু ক্যালকুলেশন বিলাকত কৰবাত ভুল হৈ যাব পাৰে সৰু সুৰা তোমালোকে হেবিলাক ভালদৰে চাই লবা এটু আমি x ৰ মান বহুৱাই শূন্য বহুৱাই যেহেতু এটু শূন্য নাপালো not equal 0 so হিখৰত লিখি দিব লাগিব এটাকে 7 plus 36 আমাৰ ভাজ্যটো দিয়া আছিল এটু 3x cube plus 7x ৰ এটা উৎপাদক নহয় এইখিনি বুজি পাইছা নিশ্চয় এটু এটা আমি ইয়াৰ শূন্য উলিয়াই তেনেকুৱা নিয়মত মই কৰি দিলো এবাৰ নেক্সট আৰু এটা নিয়মত কৰিম যেটো আমি হৰণ কৰি দিম এতিয়া হৰণ কৰি দিয়াৰ আগতে তোমালোকক মই এটা সাধাৰণ এক্সাম্পল লৈছো 6 equal to 2 into 3 হেতু তোমালোকে বুজি পোৱা 6ক যদি আমি 2 ৰে হৰণ কৰো 3 বাৰ যাব বা আমি 6ক যদি 3 ৰে হৰণ কৰো 2 বাৰ যাব এতিয়া এটা যদি এটু তোমালোকে হৰণৰ ক্ষেত্ৰত ভাজ্য বুলি ধৰি লোৱা এটু যদি ভাজ্য হয় তেতিয়ালে এটু যদি ভাজক হয় দুইটো ভাজক হয় তেতিয়ালে এটু হ'ব ভাগফল আৰু ইয়াত ভাগকে গৈছে 0 অৰ্থাৎ কোনো এটা সংখ্যাৰ যদি উৎপাদক হ'ব লাগে তেতিয়ালে সেই সংখ্যাটোৰে আমি যেটো ভাজ্যক হৰণ কৰিব লাগে তেতিয়ালে 0 হ'ব লাগিব তোমালোকে অলপ জাস্ট গুৰুত্ব দিলে বুজি পাবা মই কি ক'ব বিচাৰিছো ইয়াত 6 মানে 2 into 3 এতিয়া 2 ৰে 6 হৰণ যায় 3 ৰে 6 হৰণ যায় উৎপাদক হ'ব লাগিলে তেনেকুৱা সো 2 ৰে 6 সম্পূৰ্ণৰূপে হৰণ গৈছে বা 3 ৰে 6 সম্পূৰ্ণৰূপে হৰণ গৈছে যদি এটো 4 দিলো 4 ৰে 6 সম্পূৰ্ণৰূপে হৰণ না যায় তেতিয়ালে 4 টো এটা উৎপাদক হ'ব নোৱাৰে এতিয়া আমি এই ক্ষেত্ৰত সেম প্ৰসেসতে হৰণটো কৰিম হৰণটো যদি সম্পূৰ্ণৰূপে হৰণ যায় অৰ্থাৎ ভাগশেষটো যদি ইয়াত 6 হৰণ কৰিলে 6 পালো 0 হৈ গল ভাগশেষ 0 পাইছো ইয়াত 4 ৰে 6 হৰণ কৰিলে কিন্তু আমি ভাগশেষ 0 নাপাও সেইভাবে হেতু উৎপাদক নহয় অৰ্থাৎ উৎপাদক হ'ব লাগিলে সেই সংখ্যাটোৰে সম্পূৰ্ণৰূপে হৰণ যাব লাগিব যেটো আমাক পৰীক্ষা কৰিব দিয়ে ইয়াতো আমাক সেম দিছে 7 plus 36 দিছে হেতু আমি এটা হৰণ কৰি চাম 3x cube plus 7x এটু হৰণ কৰিব লাগিব আৰু দিছে আমাক 7 plus 36 হেতু আমি 36 plus 7 কৰি লম x টো প্ৰথম ৰাখিছো চলকটো সো এতিয়া 3 টো আছে ইয়াত দেখিছা ইয়াত x স্কয়াৰ বাৰ দিব লাগিব সো 3 into x cube হৈ যাব নেক্সট এটু 7 into x square plus 7 into x square to plus চিন দিছো সো এটু মাইনাস হৈ গল ক্যান্সেল আৰু এটু মাইনাস হৈ গল এতিয়া সোৱা এটু আছে x square আৰু এটু x অৰ্থাৎ এটু বেলেগ হেইভাবে এটু তলত নুমাই আনিলো এটু মাইনাস আছে সো মাইনাস টো নুমি আহিব minus 7x square আৰু এটু প্লাস আছে সো এটু প্লাসতে নুমি আহিব এটু বুজি পালা নিশ্চয় এটু দুটা এক্সট্ৰা বস্তু তোমালোকে যদি ইয়াত এনেকুৱা কৈ লিখিবা কনফিউজ লাগে তেতিয়ালে এটু বস্তুটো তোমালোকে এইখিনিত লিখিবা মই লিখি দিছো বাৰু ইয়াত লিখিব না লাগে তোমালোকে যেটো ইয়াত x আছে সো তোমালোকে এনেকৈ লিখিবা plus 7x square আৰু এটু মাইনাস হৈ গৈছে সো দুইটা তলত নুমাই আনিছো x square যেটো খাটটো বেছি আছে কেবে এটু প্ৰথমত দিছো আৰু এটু দ্বিতীয়ত দিছো সেকেন্ডত এতিয়া সোৱা ইয়াত minus 7x square ইয়াত আছে 36 মাইনাস তো দিব লাগিব মাইনাস প্লাস মাইনাস হ'ব তাৰ পিছত 7 পাব লাগিলে আমাক 7/3 লাগিব 7/3 দিয়াৰ লগে লগে 3 ক্যান্সেল যাব সো 7 only 7 পাম 7 তাৰ পিছত ইয়াত সোৱা x স্কয়াৰ আছে স্কয়াৰ থাকিলে সোৱা ইয়াত x আছে সো ইয়াত আৰু এটা x দিব লাগিব x into x স্কয়াৰ সো 7x স্কয়াৰ পালো আমি নেক্সট প্লাস এ মাইনাস 7 into 7 49/3 x বুজি পালা সো এটু প্লাস কৰি দিও এই দুটা ক্যান্সেল হ'ব আৰু এটু প্লাস হৈ যাব এতিয়া আকৌ 7 plus 49/3 এটু যোগ কৰিব লাগিব লসাগু উলিয়াই লোৱা তোমালোকে সো 3 7 3 গুণ 21 plus 49 9 1 10 0 আতে গলাক 4 2 6 1 7 70/3 x বুজি পাইছা সো দেখিছা তোমালোকে আৰু ইয়াত হৰণ কৰিব লগা নাই আমি এইখিনি পালোৱে এতিয়া বুজি পাইছা নিশ্চয় এটুৰে এটু সম্পূৰ্ণৰূপে হৰণ যোৱা নাই হেইভাবে তোমালোকে এটা লিখি দিব পাৰা যেহেতু 3x cube plus 7x 3x plus 7 এৰে
সম্পূৰ্ণৰূপে হৰণ নাযায় এটাকে 36 + 7 3x³ + 7x উৎপাদক নহয় সেইখিনিয়ে বুজি পাইছা নিশ্চয় এতিয়া চাবা তোমালোকে এইটো যদি আমি ভাঙি দিওঁ তেতিয়াহ'লে এইটো পূৰণ এইটো প্লাছ এইটো হ'ব কিন্তু আমাক যদি উৎপাদক হ'ব লাগে তেতিয়াহ'লে দুইটা পূৰণ হৈ থাকিব লাগিব যোগ হৈ থাকিব নোৱাৰে এনেকুৱা ধৰণৰ চাবা মই এইটো দিলোঁ 15 দিলোঁ সৰি 15ক যদি আমি 2 ৰে হৰণ কৰোঁ 2 × 7 = 14 14 বাৰ যাব 1 ৰ'ব এতিয়া আমি এইটো 15 = এনেকৈ লিখিব লাগিব 15 = 2 × 7 + 1 বুজি পাইছা এইটো হ'ব ভাগশেষ আৰু এইটো হ'ব ভাগফল ভাজ্য এইটো ভাজক তেনেকুৱা ইয়াত দেখিছা ইয়াত +1 আছে এইটো +1টো থাকিব নোৱাৰে অৰ্থাৎ ভাগশেষ থাকিব নোৱাৰে ভাগশেষটো 0 হ'ব লাগিব এইটো 0 হ'ব লাগিব তেতিয়াহে উৎপাদক হ'ব সেইটোৱে কথা সো মই অলপ বুজাবলৈ চেষ্টা কৰিলোঁ তোমালোকে আগৰখিনি চালে যদি বুজি পোৱা তেতিয়া ঠিকই আছে আজি ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু তোমালোক যদি মোৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা থ্যাংক ইউ